এয়া আমি আজি বিয়াৰ ফুৰি পেলাব আহিছোঁ। খৰি আনিব যাম আৰু ট্ৰেক্টৰত। হয় নিকি কোৱাটো ঠিকেই কৈছা। আমি আহি পাই গ'লো। এতিয়া এয়া কুণ্ডা আছে, এইফালে উঠাব লাগিব গাড়ীত। যা উঠাবি যা। কি ভাতছি যে আমি বৰ্তমান ট্ৰেক্টৰলৈ ক'ত গৈছোঁ কৈ দে। ডুবাই যাবি হয়। ডুবাইত খুৰি নাপায় যে, আমিতো দুখীয়া মানুহ, সেয়া খুৰি নিব আহিছোঁ এতিয়া। এইটো খুৰিটো ন দেখো এইটো খুৰিটো। এয়া আমাক বহি পেলাই আসন দিছে। দেখাই দিলেতো মুনি কৰিলে গম পাবি ন কিমান তিৰকা খেলাই আছে। মোবাইলটো ধৰ কৈছে নাম আমি কুণ্ডাটো উঠাই আছো বৰ্তমান। দাঙিব লাগিব হা ৰ গৈ আছে। আমি যাই বুধু আই এয়া আমাৰ মাখনা হাতীকেইটাই কুণ্ডা টানি আছে। বিড়ি লাগাও জোর, বিড়ি লাগাও না জোর। দে লাগাও পুডুমি লাগাও লাগাও। গজা খুৱাই দিবি না? আৰু অলপ আহিব। তলত দাব দে নমা ঠেল চেপা খাবি দেই তুলি মমা চাবি হৈ যাব। আৰু ক'ত কি আছে উঠা এইখিনি উঠা। কেইটামান থাকক ঘৰটো লাগিব। এইখিনি মোংৰাটো উঠোৱা হৈ গ'ল। এতিয়া কুণ্ডা দুটামান উঠালোঁ আৰু উঠাবলৈ বাকী আছে। আমাৰ এটা ৰং নম্বৰত বিজি হ'লে অৱস্থা কি হয় মানুহ দেখাই আছোঁ মই। মানে যদি ইমাৰ্জেঞ্চি হৈ যায়, জাগা বিচৰাই নাপালেও মানে এনেকা জেগাত আহিবলগীয়া হৈ যায়। হয় না নহয়? হয় না নহয়? আমি ফুৰি গোটাই আছো। তামোল গছ লৈ যায় আৰু চব ন। এয়া টকৌ গুটি কাটি আছে ৰিংকুই।
দে টুকুৰ টুকুৰ দে মই খাম তাক আকৌ বাকলি চাকলি নেলাকে দিছে যে এইটো কি আছে দাঁতটো এনে আছে সেয়া আমাক খুৰি ফালাব ষ্টাৰ্ট এনে খুৱাই বুৱাই 3 লাখকে হাজিৰা দিছোঁ আৰু এইটো নিজৰ খাই 4 লাখ নিজৰ খাই কেই লাখ 4 লাখ আৰু মালিকৰ খালে 2 লাখ ডাঙৰ ডাঙৰে জানিব লাগিব ও ডাঙৰ ডাঙৰে থ ইমান ডাঙৰ ইমানে এই নহয় এইটো যে ভাঙি গৈছে সেইটো চাহ বনাবা হ'ব ঘুগলাটো আৰু এইটো মাছ ভাজি ঘুগলা ভাঙি যায় এই মাল এনেকা পচা এইটো মাধৰ অকমানহে টান আছে আৰু মাল এয়া আমাৰ সুনীল চেত্ৰী চিনেমা এক্টৰ এৰি বৰ্তমান খুৰি ফালাব আহি আছে কি কোঠালৈ পলাইছা যে এই নাই বলো এই ডাঙৰ হেৰাই থাকে মাৰৰ মাৰিলে ভাই গেলা কালি পাত কালেকচন কাৰ লগত সেই ইয়াত এটা একদম স্পেচিয়েল একদম গাহৰি গন্ধৰা এটা আছে দেখাই আছোন এতিয়ালৈকে মই খুৰি এক কোঠাৰো মাৰাই নাই মাৰিম লাহেকে সি আহে আৰু ৰাজু সেই কামত এনেকাহে আৰু সেয়া কোঠাটোলৈ এনেকাহে ৰখিব লাগে আৰু সেইয়া এনেকা লহাত পকৰ থৈ বহিব লাগে এইটো বান্দৰৰ নিচিনা এইটো এটা ভবলা আৰু এইটো এটা কামচোৰ সেয়া কোঠালৈ কেনেকা ৰখি আছে সেয়া কোঠাটো বেয়া হৈ গ'ল এতিয়া অলপ ৰিপেয়াৰিং কৰিব লাগিব আমাৰ ৰামক কেলামত খুৱাই দিলে কেলা লাল हाँ ऐसा ही होता है रिपेयरिंग কৰিলে এনেকা পাব লাগে অলপ তেতিয়া ভাল মানে কিবা এটা নাম থাকে এনেকুৱা অলপ দেখাই দিম সেয়া আমাক ভাত খাব দিছিল লগত সেয়া জুচ জুচ খাই আছে না জুচ খাই ৰা মালাই নাই খাবে ৰসমালাই জুচ ৰসমালাই জুচ তাৰ জুচটো দেখা দি ভালকে ভিজা ভিজা লাপানি ভিজা একদম বঢ়িয়া বস্তু জুচ দি আছে জুচ খাই আছে আমাৰ মানুহকেইটা ডেক্সিটো নাই মেইন বস্তুটো নাই আৰু ন জুচৰ ডেক্সিটো এফালে লাইনকে বৈছে আলু ক'ত গ'ল আলু ঐ আলু গিলাচটো দেখাই দি জুচৰ ঐ আলু জুচ খাই আছো এটা নম্বৰটো নাই জানো হ্যাঁ এয়া জুচ এই খালী হৈ গ'ল গিলাচ গিলাচ ইয়াতহে আছে অকল আবৌ এতিয়া আহি যা পোৱালি গিলা হেৰি বহি যাব এইফালে আছে ন পিংকু দাটো আছে এইটো মেইন মালটো এইটো মেইন মাল নতুন বোৱাৰী বনোৱা কেনেকে পাইছে ঐ এইয়া নতুন বৌয়ে আমাক ভাত দি আছে কি হাই দিলি যে বেয়াকে তাতে নাই হাহা নাই কি ইংৰাজীত ক ৰাইচ দি আছে হোৱাইট ৰাইচ গিভিং হোৱাইট ৰাইচ মানে বুঢ়া বিয়া আমি খৰি চৰি ফালাই আহিলোঁ এয়া বিয়া ঘৰ এইফালে আছে ভাত পানী খালোঁ আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ।